ইউটিউব চেনেল মই মুনমি বৰা মিকু আপোনালোকৰ মাজলৈ লৈ আহিছে আজি এটা নতুন ভিডিঅ' মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই যেটো ভিডিঅ' দিছোঁ সেই ভিডিঅ'টো আছিলে 25 এপ্ৰিল 2021 চনৰ আৰু সেইটো এটা দিন আছিলে সপোন লগা দিন সেই দিনটোতে মোৰ আঙঠি পিন্ধোৱা অনুষ্ঠানটো হৈছিলে আৰু তেতিয়া মোৰ চেনেল নাছিলে সেয়েহে অলপ ভিডিঅ' কৰি থোৱা আছিলে মানে গোটেইখিনি ভিডিঅ' কৰা হোৱা নাছিলে সেয়েহে যিখিনি ভিডিঅ' আছিলে মই বোলো আপোনালোককো দেখাওঁ সেয়েহে মই এটা ভিডিঅ' বনালোঁ সকলোৱে মোৰ ভিডিঅ'টো চাব বুলি আশা থাকিলে আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে কি কৰিব ছাবস্ক্ৰাইব কৰি দিব ঠিকে আছে চাই থাকক আপোনালোকে ভিডিঅ'টো তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক থাকিম তোমাৰ ঘৰতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত জীৱন আছে সেয়া ভাগ চৰিবগে জীৱন তুমি মই মোৰ জীৱনৰ প্ৰতিটো সময় পাৰ কৰি দিম তোৰে লগত
একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে যুগ্ম জীৱনৰ এটা খোজ আগবাঢ়িছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ আহিব লগা দিনবোৰ সুখৰ হয়। ভাল লাগিছে নাই পাতিছে মোৰ অভিমানে। এনেদৰেই আমাৰ সপোন লগা দিনটো পাৰ হৈ গ'ল আৰু যাতে আমাৰ আহিব লগা দিনবোৰ সুখৰ হয় সকলোৱে আশীৰ্বাদ কৰিব। আৰু মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সকলোকে বহুত ধন্যবাদ মোৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে। আৰু আগলৈ এনেদৰে মোৰ ভিডিঅ'বোৰ চাই যাব আৰু নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনসকল নতুন তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব। ঠিকে আছে, বাই বাই।